ইমান নিৰ্লজ্জ মানে ধৰণৰ কথা তেখেতসকলে এইকেইদিন আমাৰ বিটিআৰৰ ৰাইজক ঠকাবলৈ চেষ্টা কৰি আছে। 24 কোটি বলে 24 crore বলে itu tuh मावादि जागोन बियो राजखान्थिनि बेलायाव दान्थे बिदान्थे सोर मा बुंदों सोर मा बुङाखै भिडिअफोरखौ नोंथांमोना नुलांगोन। आं बांद्राय बुङा बिनि सायाव नोंथांमोना भिडिअखौ नायलांबानो जाबाय, बुजि मोनगोन नोंथांमोना। दान्थे बिदान्थिया जालांखायो राजखान्थिनि बेलायाव, नोंथांमोना नायलांबा मोजाङै बुजि मोनगोन सोर मा बुंदों सोर मा बुङाखै, सोरखौ कपि खालामखौ सोरो। ডাঙৰীয়াৰ পৰা শিকিছো। হাগ্ৰামা ডাঙৰীয়াই কি হ'ল, নিৰ্বাচন আহিলে তেখেতো মানে টুপি পিন্ধি পেলাই মছজিদে যায় আৰু কি বুলি কয় ৰজা পাতিবলৈ যায়। গতিকে ময়ো এতিয়া হাগ্ৰামা ডাঙৰীয়াই যেনেকৈ মুছলমানৰ ভোটটো বহুত পায় টুপি পিন্ধি, ময়ো এইকাৰণে এতিয়া মানে টুপিটো পিন্ধি ঘূৰি আছোঁ যাতে আমাৰো 2-4টা মুছলমানটো আৰু ভোটটো বাঢ়ে। আমাৰ গোটাই নাই নহয়, 4,71,000 মুছলমানে বিটিআৰত ভোট কৰে আৰু আমি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই অকলে 4 লাখ পায় আৰু আমি মাত্ৰ 40,000 পাওঁ। গতিকে যদি আমি এইবাৰ 50,000ও পাওঁ আমাৰ কাৰণে বহুত। আমি ভাবিছোঁ এইবাৰ মোৰ টুপিয়ে 10,000 ভোট মানে মুছলমানৰ ভোটটো ল'বলৈ আমি সক্ষম হ'ম। এইটোতো 100%। আমি যোৱা সময়ত BPFৰ লগত যি ধৰণে হাৰিছোঁ সকলো জানে, আমি খুব বেয়াকৈ হাৰিছোঁ। গতিকে এতিয়া মানুহে হাগ্ৰামা ডাঙৰীয়াক খুব মানে এটা পৰিৱৰ্তন আনিব বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰিব পৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়াই মানে 5টা মানে ডিপাৰ্টমেণ্ট অসম চৰকাৰক ঘূৰাই দিলে, বিভিন্ন মানে মিছা কথা কৈ পেলাই তেখেতে মানে ৰাইজক মানে ঠগবাজ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এতিয়া ৰাইজে বুজি পাইছে আচলতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াহে ঠগবাজ কৰিছে। আৰু সকলোৱে জানে, আপোনালোকে যি ছ'চিয়েল মিডিয়াত আপোনালোকৰ থ্ৰুদি আমি গম পাই আছোঁ, শ্ৰীৰামপুৰত বিশাল এটা চিণ্ডিকেট চলিছে, বক্সিঘাটত বিশাল এটা চিণ্ডিকেট চলিছে। আমাৰ থৈ যোৱা 300 কৰোৰ টকা যি আমি থৈ গৈছিলোঁ যে আমাৰ নতুন চৰকাৰ যোনে হওক তেখেতসকলে কাম কৰক অলপমান বুলি ভাবি থৈ যোৱা পইচাৰে তেখেতসকলে এতিয়া আমাৰ যি আঁচনিসমূহ আছিল, আমি যি মানে বেনিফিচিয়াৰীসকলক চিলেক্ট কৰিছিলোঁ, সেই বেনিফিচিয়াৰীসকলকে তেখেতসকলে এতিয়া মানে আমাৰ মানুহকে তেখেতসকলে দি আছে। আৰু ৰাস্তা ঘাট যিমান বনাইছে আমি মানে অলৰেডি চেংচন কৰি থৈ যোৱা, আমি মানে টেণ্ডাৰ কৰি থৈ যোৱা এই সম্পূৰ্ণ কামটোহে কৰি আছে। 2 লাখ টকাকে এতিয়া আমাৰ ইউডক দিম বুলি কয়, একদম মিছা কথা কৈছে। বাজেটত তেখেতসকলে আজিলৈকে নিৰ্ধাৰিতই কৰা নাই। ছাপ্লাইমেণ্টাৰী বাজেটত তেখেতসকলে এতিয়া ইউডৰ নামত কিমান টকা খৰচ কৰিব আজিলৈ স্পষ্ট ক'ব নোৱাৰে। যেতিয়া মানে ডিষ্ট্ৰিবিউশ্যন কৰে, ডেমো চেক ডিষ্ট্ৰিবিউশ্যন কৰি পেলাই তেখেতসকলে কয় কি আমি 80,000 মানে খন চেক মানে আমি চলাই আছোঁ বুলি কৈছে। ইমান নিৰ্লজ্জ মানে ধৰণৰ কথা তেখেতসকলে এইকেইদিন আমাৰ বিটিআৰৰ ৰাইজক ঠকাবলৈ চেষ্টা কৰি আছে। সব কাপোৰ ইয়াত প্ৰডাকশ্যন হ'ব, বনাব, যিমান কাপোৰ আছে হেণ্ডলুম হাতেদি এনে অট'মেটিক মেচিন তাতে কিছু থাকিব পাৰে। এক কাপোৰৰ বিজনেছ হ'ব আৰু কি আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইলৰ হেণ্ডলুমৰ প্ৰডাকশ্যন আৰু মাৰ্কেটিং এইটো চেণ্টাৰ হ'ব। এইটো বনোৱাৰ পিছত কিমান ক্ৰ'ৰ পিছলি দিয়ে 24 লোকসভাই 24 কোটি কিমান কেনেকুৱা দেখিছে? 24 কোটি বলে 24 crore বলে itu tuh मावादि जागोन बियो 24 কোটি আমি তো দেখাই নাই একবারও। বুঝছা মাওয়াদি টাকা দিয়ে 24 কোটি টাকা দিয়ে বনোৱা হ'ব বুলি কৈছে এই ঘৰটো। কিন্তু বনোৱাৰ পিছত আমি কি ভাবি আছোঁ, আমি চৰকাৰে যদি সেইটো চলায় সেইটো লাষ্টিং নহ'ব, 1 দিন 2 দিন লাষ্টিং হ'ব পাৰে, পিছত এনে আৰু মৰি যাব মানে खर'नि थैलांगोन माने मोजां जानाय नङा आरोखि बियो। ओंखायनो जोङो मा सानदों, बेबायदि सेन्टार क'क्राझारावबो दङ। जों मा सानदों
बानायखांनायनि उनाव सोरबा प्राइभेट बा नोंसोरनो बे सालबारि ओनसोलनि सोरबा NGO आनो जा सोरबा ससाइटियानो जा बा जेखि जाया माबा मोनसे कमिटि बा सोरबा कम्पानि बा सोरबा NGO बेफोरबादिनो सालायनो हगारनानै गालांगोन नङाबा सरकारा सालायोबा बियो जोरनाय नङा आरोखि मोनसे ओंखायनो जों बानायगोन न'खौ मेचिनखौ बसायगोन खिन्थु जों सरकारा बेखौ प्राइभेट PPP मडेल होनना बुङो प्राइभेटखौ हगारना होगोन हयथ' बे ओनसोलनि मानसिफ्राव माबा मोनसे कमिटि दानानै बेखौ सालायनो हागोन